ৰাষ্ট্ৰীয় পৰ্যায়তো আমাক কোনো চিনিয়ে নাপায়। গতিকে এতিয়া এটা প্লেটফৰ্ম আহিছে OTT ডিজিটেল প্লেটফৰ্ম। গতিকে ডিজিটেল প্লেটফৰ্মত আমি কি কাম দিম? গছে বনে নাচি থকা কামবিলাক নহ'ব। समीम आपनालोक सकलोके मोर चेनेल समीम्स वर्ल्डर अन्य एटी भिडिओলৈ स्वागतम जनाइছো। आशा কৰিছো আপোনালোক সকলোৰে ভাল, মোৰো পিছে ভালে বাৰু। এতিয়া 10টা মান বাজিছে ৰাতিপুৱা আৰু এতিয়া মই গৈ আছো হোটেল লিলিলে। সো বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া মই হোটেল লিলিত আহি পালো আৰু মই কি কাৰণে আহিছো সেই ৰিজনটো আপোনালোকক মই অলপ পিছত জনাম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া মই হোটেল লিলিৰ ছেকেণ্ড ফ্ল'ৰত যাম আৰু আপোনালোকক দেখাই থাকিম অলপ অলপকৈ। সো মই আপোনালোকক এতিয়া ৰিভেল কৰিব বিচাৰিছোঁ যে মই ইয়াত কিয় আহিছোঁ। ইয়াত এটা মেকআপৰ ৱৰ্কশ্বপ এটা হ'ব। সো মই সেইটো এটেণ্ড কৰিব আহিছোঁ আৰু এইটো এৰেঞ্জ কৰিছে এথেনিয়ান মেকআপ চেলুনে, যিটো ওৱান অফ দ্য বেষ্ট মেকআপ একাডেমি এণ্ড চেলন হয়। আৰু ইয়াত এতিয়া অলপ পিছত ষ্টাৰ্ট হ'বই আৰু ইভেণ্টটো। সো মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ লগত বা এগৰাকী আছে আৰু বাক লগ পাই ভাল লাগিছে। আৰু কেনেকুৱা আপোনাৰ এক্সাইটেড নে? ভেৰি মাছ। Welcome to Athenians Academy's this one-day workshop. Khub dhuniya lagise. Many congratulations first of all. And Athenian Professional Academy unnoto mandondor aru khub cutting edge technology joriyate teoloke ei শিক্ষা প্ৰদান কৰি আছে বিভিন্ন সেগমেন্টত, ফ্ৰম মেকআপ টু স্কিন টু হেয়াৰ টু এভৰিথিং। সো আপুনি কি ক'ব বিচাৰিব আজি আপুনি যিহেতু? সো হেল্ল' এভৰিৱান, আৰু এতিয়া আমাৰ মাজত উপস্থিত আছে এথেনিয়ানৰ মেকআপ ট্ৰেইনাৰ আৰু মেম। মানে কি ক'ম আপোনাক, ইমান বেছি গৰ্জিয়াছ লাগিছে সঁচাকৈ, বহুত বেছি। চ' মই এথেনিয়ানত তোমাৰ থিয়ৰিজ শিকাওঁ and the first level I teach and Sufi teaches the bridal makeup. And apnar naam tu? Mon naam Yashoda. Yes, like moi jetia theories classes start karo, then more student like hui jay. But you know, if you are interested and you come, then I get, means like boy, I bet tumi hui no ja. It's nice meeting with you, ma'am. Thank you. আৰু এতিয়া আমাৰ মাজত আছে एथेनियनर सीनियर मेकअप आर्टिस्ट। हेलो मैम। मैम आपके बारे में थोड़ा बताइए तो। और मैम मुझे आपसे मिलकर बहुत अच्छा लगा सच्ची में। और मैम आप बहुत ब्यूटीफुल है सच्ची में, बहुत ज़्यादा। थोड़ा कुछ कहिए मेरे व्यूवर्स को। यही बोलूँगी कि थोड़ा ना समीम। अच्छा, मेरा आज मेकअप सेमिनार है, तो आज मैंने समीम से फर्स्ट टाइम मिली, बट सो ब्यूटीफुल। थैंक यू मैम। आपसे कम आपसे कम। এতিয়া আমাৰ মাজত আছে যিয়ে গোটেই ইভেণ্টটো এংকৰিং কৰিছিলে। চ' হেল্ল' দাদা, আপোনাক মোৰ চেনেলত স্বাগতম জনাইছোঁ। নৱীজদাৰ ভইচটো আপোনালোকে ৰেডিঅ'ত শুনিয়ে থাকে। আৰু এতিয়া হৈছে টি ব্ৰেক ইফালে, আৰু এয়া টি ব্ৰেক হৈছে। চ' মই আপোনালোকক চিনাকি কৰাব বিচাৰিছোঁ আমাৰ অ'নাৰৰ লগত, যি এথেনিয়ান মেকআপৰ অ'নাৰ হয় চেলুনৰ। চ' এ ভেৰি ৱেলকাম টু মাই ইউটিউব চেনেল ছাৰ। सारे हिंदी को सर ओरिजिनल है गुड़गांव। सर आपके बारे में कुछ बताइए हमारे व्यूअर्स को। देखिए, हमारी एथेनियन अकेडमी है और हमारा एक मकसद ये है कि हम ऐसे स्टूडेंट तैयार करें जो कि या तो नंबर 1 हो या ओनली 1 हो और बेस्ट आर्टिस्ट हमारे सामने हो, उनके पास इतनी अच्छी कला होगी जिनके घर में सम्मान मिले।
তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ৰাষ্ট্ৰীয় পৰ্যায়তো আমাক কোনো চিনিয়ে নাপায় গতিকে এতিয়া এটা প্লেটফৰ্ম আহিছে OTT ডিজিটেল প্লেটফৰ্ম গতিকে ডিজিটেল প্লেটফৰ্মত আমি কি কাম দিম গছে বনে নাচি থকা কামবিলাক নহ'ব এতিয়া চিৰিয়াছ কাম কৰিব লাগিব গতিকে চিৰিয়াছ কাম এটা কৰিবলৈ ক'ৰবাত আমি ছেক্ৰিফাইচ কৰিব লাগিব হয় ভাল ৰোল এটাৰ কাৰণে কেতিয়াবা আমি পইচা নলওঁ বা পইচাটোতে কম্প্ৰমাইজ কৰিলোঁ বা টোপনি ক্ষতি কৰিলোঁ মাজতে এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ মই আৰু ৰবি শৰ্মা ইমান Samim's World. Okay, I recently featured in your Samim's World just some hours ago. So please follow her. আপোনালোকে দেখিছে চাগে এইফালে এতিয়া ভাস্কৰ দাও আহি গ'ল আৰু চব একদম চেলফি তোলাত বিজি হৈ আছে এইফালে দেখিছে চাগে আপোনালোকে আৰু সেইফালে বৰষাবাই ফটোশ্বুট কৰি আছে চ' এতিয়া কমপ্লিট হৈ গ'ল ৱৰ্কশ্বপটো এতিয়া গৈ আছোঁ ওলাই গৈ আছোঁ আৰু খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ল আজি আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু এতিয়া বাহিৰত ওলাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া মই মামা ঘৰলৈ আহি পালোঁ আৰু ইয়াত আছে এয়া মোৰ সৰু মামী আৰু টিকলিজনী চাওক টিকলি মানে একদম মুডটো আজি বেয়া হৈ আছে ন কি হ'ল কি হ'ল কি হ'ল ইনায়া এইফালে চাই দিয়া ইনায়া আৰু এয়া মোৰ সৰু মামী আম্মাহঁতো আছে আৰু এইফালে মোৰ মাজু মামীও আছে মামী এইফালে আহি দিয়ক মামীয়ে লাজ কৰিছে আৰু এয়া মোৰ মাজু মামী এয়া আৰু টিকলাকেইটাও এইফালে বহি আছে মাজু মামীৰ এইফালে আৰু সৰু মামাও আছে এইফালে মামাৰ গাটো অলপ ভাল নাইকিয়া আৰু সেইকেইটা টিকলাকেইটা আৰু এইফালে চাওকচোন এই টেলিফোনটো কিমান বছৰৰ পুৰণা আৰু আমাৰ টিকলিয়ে খেলিব এতিয়া ন আমাৰ ইনায়াই খেলিব এতিয়া হেল্ল' কৈ দিয়াচোন ইনায়া ইনায়া হেল্ল' কৈ দিয়া চ' এতিয়া মামাহঁতৰ ঘৰৰ পৰা এতিয়া ক'ত আহি পালোঁ জানেনে চিটি চেণ্টাৰ আহি পালোঁ গুৱাহাটীত অহাৰ পৰা ন মই একদম এক ছেকেণ্ডো ৰেষ্ট লোৱা নাই ফুৰিয়ে আছোঁ চ' এতিয়া আহিছোঁ মই চিটি চেণ্টাৰ এতিয়া মই ঘৰলৈ আহি পালোঁ মানে কাজিনজনীৰ ৰুমত আহিলোঁ আৰু এতিয়া 10:30 মান বাজিছে নেকি দেৰি হৈ গ'ল আৰু দিনটো মানে কেনেকৈ পাৰ হৈছে ন ইয়াত মই একো ক'ব পৰা নাইকিয়া আৰু অলপ দেৰিও ৰেষ্টে লোৱা হোৱা নাইকিয়া বহুত বেছি ভাগৰো লাগিছে আৰু আপোনালোকৰ লগত মোৰ ভালকৈ কথাও পতা হোৱা নাইকিয়া মই মানে ভালকৈ আপোনালোকক চাগে ক'বও পৰা নাইকিয়া একো আপোনালোকে দেখিছেই চাগে আৰু আজি দিনটো বহুত বেছি ভাল গ'ল আৰু এটা বহুত
বহুত বেছি ভাল এক্সপিৰিয়েঞ্চ এটা আজি হ'ল বহুতখিনি কথা শিকিব পাৰিলোঁ আৰু কি ক'ম বহুত বেছি ভাল লাগিলে আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ মই আজি ট্ৰাই কৰিলোঁ আৰু এতিয়া বৰ বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি মোৰ গুৱাহাটীৰ ছেকেণ্ড ডেটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ভাল পাব বুলি আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাইকিয়া প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিটো বেল বাটন আছে সেইটো অল প্ৰেছ কৰি দিব আৰু আগলৈও আপোনালোকৰ ওচৰত মই ভাল ভাল ইণ্টাৰেষ্টিং ভিডিঅ' দি থাকিম চ' তেতিয়ালৈকে ষ্টে টিউন উইথ মি নাও বাই গুড নাইট